हेलो फ्रेंड्स, आज बनाबले लैसु आलू चपर रेसिपि। तार बारे मैं आलूखिनि बॉइल करि ललो। इफाले आदा নহৰু जलकिया पिसि लैसु और पियाजो एफाले अलप गुड़ी करि लैसु। एफाले লৈ লৈছো मेरिगोल्ड बिस्कुट। एफाले मेरिगोल्ड बिस्कुट गुड़ी करि लैसु। मेरिगोल्ड बिस्कुटर हलनि आपनालोके रास्किट बिस्कुट लব पारे नतुबा कर्नफ्लावर লৈ লব पारे। एफाले आलूखिनि मैं निमख দি ললো और ताते आदा নহৰু जलकिया पेस्टखिनि দি ললো, पियाजो দি दिलो। দি লৈ ধুনীয়াকৈ মিক্স কৰি সানি লম। মিক্স কৰি সানি লোৱাৰ পাছত इफाले बेसन লৈ লৈছো। ताते অকণমান बेकिंग पाउडार দি লৈছো। बेकिंग पाउडार हलनि बेकिंग सोडा দিব पारे। बेकिंग पाउडार দি লৈ এইখিনি পানী দি অলপ গুলি লৈছো। आलूखिनि এইদৰে ললা ললা কৰি বনাই ললো। তাৰপিছত এতিয়া বেসনত জুবিয়াই লৈ এফালে বিস্কুটৰ গুড়ি সানি লৈছো। গোটেইখিনি এইদৰে ৰেডি কৰি লৈছো। আনফালে এয়া কেৰাহীত তেল গৰম হ'ব দিছো। এতিয়া তেলত এইদৰে ফ্ৰাই কৰি লম। এইদৰে ৰঙা হোৱালৈকে ফ্ৰাই কৰি লম। দেখিছেনে কিমান ধুনীয়া হৈছে। যদিহে মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেনেহলে লাইক এটা কৰি দিব আৰু কমেন্ট কৰিব। আৰু যদি নতুনকৈ মোৰ চেনেলটো চাইছে তেনেহলে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহো বা